हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে অসমীয়া ছোৱালী মৌচুমী অন্য এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি মই এটা বিশেষ বস্তু বনাবলৈ লৈছো আপোনালোকে হয়তো বহুতেই জানে বনাব কিন্তু 20% মানুহে নাজানে এই বস্তুটো যে ইমান সহজতে ঘৰতে বনাব পাৰি আৰু মই আজি আপোনালোকক সেই বস্তুটো বনাই দেখুৱাম অতি সহজতে ঘৰতে কেনেকৈ বনাও সকলোখিনি চাই থাকক আৰু বস্তুটো বনাবলৈ মই লৈছো এয়া গাখীৰ আৰু চেনি চেনি আছে চাখুৱা কাপেৰে একাপ এটু কাপ আচলতে অলপ ডাঙৰ হয় হেতু কাৰণে কমকৈ দেখা গৈছে আৰু গাখীৰ আছে 1 লিটাৰতকৈ অকনমান কম এয়া হৈছে ঘৰৰ গাখীৰ একদম পিওৰ গৰুৰ গাখীৰ হয় এখিনি মই অলৰেডি গৰম কৰি ঠাণ্ডা কৰি লৈছো যাতে পানীখিনি নোহোৱা হৈ যায় ইয়াত অকনমানো পানী চানি নাই ধুনিয়া একদম ৰুম টেম্পাৰেচাৰত আছে গাখীৰখিনি তো এইখিনি হৈছে মেইন ইনগ্ৰেডিয়েন্ট কিন্তু ইয়াতে মই দুটামান সৰু সৰু টিপস ব্যৱহাৰ কৰিম যিকিটা আপোনালোকে যদি মিস কৰে কেতিয়াও বস্তুটো ধুনিয়াকৈ বনাব নোৱাৰিব তো ভিডিওটো একদম স্কিপ নকৰিব শেষলৈকে চাব মই কেনেকৈ ইমান কম বস্তুৰে বনাই আপোনালোকক দেখুৱাও ভিডিওটো এনজয় কৰক আৰু আসলতে চেনি যে মই অকনমানেই লৈছো বহুতেই চেনি আৰু গাখীৰ সমনীয়াকে লয় কিন্তু আজি মই অকমান চেনিৰে কেনেকৈনো ইমান ধুনিয়া বস্তুটো বনাব পাৰি হেতু আপোনালোকক দেখুৱাম আৰু লগতে কেইটামান টিপস আছে তো ভিডিওটোৰ মাজত চাই থাকিলে গম পাই যাব তো এতিয়া মই চেনিখিনি গুৰি কৰি ললো ধুনিয়াকৈ গ্ৰাইণ্ডাৰত আপোনালোকে গোটা চেনিও ব্যৱহাৰ কৰিব পাৰে কোনো প্ৰবলেম নাই ইয়াতে কিন্তু সময়টো অকমান বেছিকে লাগি যায় হেতু কাৰণে মই গুৰিয়ে কৰি লৈছো যেহেতু মোৰ হাতত বেছি সময় নাই মই অকনমান সময়তে বনাই দেখুৱাম আপোনালোকক গাখীৰখিনি দি ললো এতিয়া কিন্তু মই গেছটো হাই ফ্লেমতে ৰাখিছো কাৰণ যেহেতু ইয়াত একো এড কৰা নাই বৰ্তমান হাই ফ্লেমত ৰাখি মই এনেকৈ লৰাই আছো আৰু লৰাইটো বহুত থাকিব লাগিব কাৰণ গাখীৰখিনি যাতে লাগি নধৰে আৰু ইয়াত মই 5টা মান ইলাচি লৈছো এগিটা মই থেতেলিয়াই কিনে ইয়াতে দি দিম তাৰ পিছত মই বাকলিখিনি উঠাই দিম পিছত কাৰণ খাবলৈ বহুত বেয়া লাগে যদি এটো ভিতৰত সোমাই থাকে ইয়াৰ ফ্লেভাৰৰ কাৰণে দি দিছো তাৰ পিছতে এতিয়া মই ইয়াতে চেনিখিনি এড কৰিম কাৰণ বস্তুখিনি দি লোৱাৰ পিছত যিমানটো আপোনালোকে লৰাই থাকিব হাই ফ্লেমত দি তেতিয়া সোনকালে হৈ যায় বস্তুটো এতিয়া মই চেনিখিনিও দি ললো ইয়াতে তাৰ পিছত মই চেনিখিনি দিয়াৰ পিছত গেছটো অকনমান কমাই দিম মিডিয়ামত দিম আৰু লৰাই থাকিম এতিয়া মই ইয়াত দিম এচামুচ ময়দাটো আপোনালোকে স্কিপ কৰিলেও কৰিব পাৰে কিন্তু বস্তুটো একদম মিহিকৈ যদি বনাব বিচাৰে ধুনিয়াকৈ তো ময়দাটো এড কৰিব বহুত বেছি নহয় এচামুচ আৰু মই এইখিনি দি ললো এতিয়া মই ধুনিয়াকৈ লৰাই থাকিম ফাইনালি লাষ্ট পৰ্যায় পালো হাত বিষায়ে গল আৰু ইমানটো হেৰিতে নমাব লাগিব নহলে যে পিছত খৰ লাগি যাব বনাবলৈ অসুবিধা হ'ব এতিয়া মই এইখিনি ট্ৰান্সফাৰ কৰি লম কাহিখনত অকমান ঘিউ খানি লৈছো যাতে বস্তুটো ধুনীয়াকৈ ৰাখাই আহে ইয়াৰ পৰা মই সৰু সৰু শেপ দি কিনে পেৰাৰ শেপ দি বনাম আপোনালোকে ডাঙৰকে বনালেও বনাব পাৰিব মই সৰু সৰুকৈ বনাম যেহেতু আমি ঘৰতে ব্যৱহাৰ কৰিম আৰু এইখিনি এতিয়া মই বনাই লম আৰু লাইটৰ পোহৰত বস্তুটো ৰঙা দেখা গৈছে কিন্তু অকনমান ইয়াতকে বোকা হৈছে দেখুৱাই আছো চাব ৰব এইখিনি এতিয়া মই বনাই লওঁ
আৰু দেখিছেনে ইমান মিহি হৈছে, কাৰণ ইয়াতে মই এচামুচ ময়দা এড কৰিছিলোঁ যে, আৰু যদি ময়দাটো এড নকৰোঁ এই বস্তুটো মানে একদম খহটা টাইপৰ হৈ যায়, মিহি নহয়। ধুনীয়াকৈ এতিয়া ইয়াৰ হাতৰ পৰা এৰ খাই গৈছে। এতিয়া অকণমান ঢিলা হৈ আছে, কিন্তু অকণমান দেৰিকৈ দেখিব এইটো বহুত টান হৈ যাব, খায়ো বহুত ভাল লাগে। তো মই এইখিনি বনাই লওঁ। এইকেইটা হৈছে মোৰ পেৰা ফাইনেলি। দেখিবলৈ যদিও সৰু সৰু, কিন্তু খাবলৈ বহুত বেছি টেষ্টি। আৰু এইকেইটা মই এনেকৈ ৰাখি দিছোঁ, আধা ঘণ্টাৰ পিছত টান হৈ যাব। আপোনালোকক দেখুৱাই আছোঁ ভাঙি। আৰু আজি মোৰ পেৰা ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব দেই। এয়া চাওক, আধা ঘণ্টাৰ পিছত টান হৈ গ'ল, ভাঙি দেখুৱাই আছোঁ। এয়া চাওক, ইমান ধুনীয়াকৈ ভাঙি গৈছে, খাবলৈ বহুত বেছি ভাল লাগিছে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। নেক্সট ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।